প্ৰশ্নটো চাব কি কৈছে 31 ৰ পৰা 60 ৰ মাজৰ মৌলিক সংখ্যাবোৰৰ সমষ্টি হল আমাক কি কৈছে যে 31 আৰু 60 ৰ মাজত থকা যিমান প্ৰাইম নম্বৰ আছে এই প্ৰাইম নম্বৰবোৰৰ সমষ্টি বা সাম কিমান হ'ব হেতু আমাক উলিয়াবলৈ দিছে হয়নে কব যে স্যাৰ মৌলিক সংখ্যা মই 1 ৰ পৰা 300 লৈকে 1 ৰ পৰা 400 লৈকে মুখস্থ কৰি দিছো যিবোৰ মৌলিক সংখ্যা হয় মই মুখস্থ কৰি থৈছো হয়নে তথাপি কিন্তু এনেকা মুখস্থ কৰিলে কিন্তু এক্সাম্পলত গৈ আপুনি ভুল কৰিব হয়নে কেনেকৈ আপুনি ভুলটো শুধৰাব পাৰিব যে মৌলিক সংখ্যা কোনটো আৰু কোনটো মৌলিক সংখ্যা নহয় তাৰ বাবে এটা ট্ৰিক আছে সেই ট্ৰিকটো হল আপুনি 20 লৈকে নাটা মুখস্থ কৰিব লাগিব কিমান লৈকে নাটা মুখস্থ কৰিব লাগিব 20 লৈকে নাটা মুখস্থ কৰিব ঠিক আছে এতিয়া চাব আমি জানো যে 2 ৰ বাহিৰে বাকি যিমান আমাৰ ইভেন নম্বৰ আছে বাকি যিমান যুগ্ম সংখ্যা আছে 2 ৰ বাহিৰে বাকি যিমান যুগ্ম সংখ্যা আছে এই সকলোবোৰে কি হয় আমাৰ যৌগিক সংখ্যা এবোৰ কিন্তু মৌলিক সংখ্যা হ'ব নোৱাৰে যুগ্ম সংখ্যা বা ইভেন নম্বৰ কিতেও কি হ'ব নোৱাৰে মৌলিক সংখ্যা হ'ব নোৱাৰে বা প্ৰাইম নম্বৰ হ'ব নোৱাৰে হয়নে মানে কি আছে যিবোৰ অড নম্বৰ যিবোৰ অযুগ্ম সংখ্যা হয়নে বেজুৰ সংখ্যা মানে অড সংখ্যা হয়নে অড নম্বৰবোৰ কি হ'ব পাৰে আমাৰ প্ৰাইম নম্বৰ হ'ব পাৰে হয়নে তো আমি হেখিনিয়ে চাম আমি ইভেন নম্বৰ নাচাও কিন্তু অযুগ্ম সংখ্যা বা অড নম্বৰৰ মাজতো কিন্তু আমাৰ কি থাকে বহুতো যৌগিক সংখ্যা থাকে হেতু কাৰণে আমি কি জানিব লাগিব টেবুল জানিব লাগিব আপুনি 20 লৈকে নেওতা একদম ভালকে মুখস্থ কৰক তাৰ পিছত কিন্তু আপোনাৰ প্ৰাইম নম্বৰ কোনটো হয় কোনটো নহয় তাৰ মাজত কিন্তু কোনো দিগদাৰি না থাকিব ঠিক আছে এটা আমি কৰিম চাব কি কৈছে 31 ৰ পৰা 31 টো কিন্তু আমি লব নোৱাৰো কিয় লব নোৱাৰো কাৰণ আমাৰ কি কৈছে 31 ৰ পৰা 60 ৰ মাজৰ বুলি কৈছে হয়নে 31 টো আমি লব নোৱাৰো হয়নে 31 নহয় তো 32 তো নহয় হয়নে আমি যিবোৰ অযুগ্ম সংখ্যা আছে হেবোৰে চাম 32 নহয় 33 কব স্যাৰ 33 প্ৰাইম নম্বৰ হয় নেকি ভাবি চাও মই মুখস্থ কৰিছিল মনত কৰি চাও নহব 33 কিন্তু আমাৰ নহয় মৌলিক সংখ্যা নহয় কিয় নহয় কাৰণ 11 3 গুণ 33 হয়নে 33 তো আমি ডাইৰেক্ট পাই গৈছো ঠিক আছে 33 আমি পাই গৈছো নেক্সট আমাৰ কি আছে 35 কি হয় অযুগ্ম সংখ্যা কিন্তু পাছৰ ঘৰত আছে নহব নেক্সট আছে আমাৰ 37 তো ভাবি চাওকচোন কোনো এটা নেওতাত আপুনি 37 পাইছে নেকিতিয়ালৈকে যিমান নেওতা পৰিছে 5 7 গুণ 35 হয়নে 5 8 গুণ 40 এনেকুৱা কৰবাত নেওতাৰ কৰবাত পাইছে নেকি আপুনি 37 কত কিন্তু আপুনি নেওতাত 37 নাপায় মানে আমাৰ প্ৰথম মৌলিক সংখ্যাটো কিমান হল 37 তাৰ পিছত কিমান আহিব অযুগ্ম সংখ্যা 39 কব স্যাৰ 39 কিন্তু মৌলিক সংখ্যা নহয় 39 মৌলিক সংখ্যা নহয় কিয় নহয় 13 গুণ কিমান 13 3 যা 39 মৌলিক সংখ্যা নহব নেক্সট আহিব 41 কৰবাত পাইছে নে 41 কিন্তু কত নাপায় মানে 41 কি হ'ব আমাৰ মৌলিক সংখ্যা হ'ব নেক্সট আহিল 43 কৰবাত পায় নে 43 নাপায় 43 আমাৰ কি হ'ব মৌলিক সংখ্যা হ'ব নেক্সট হ'ব 45 মানে কি পাছৰ ঘৰত আছে নহব 47 ককছ 47 কৰবাত পায় নেকি 47 নাপায় 47 লিখিম এখিনিত ঠিক আছে 49 পায় জানো কৰবাত 49 কত নাপায় হয়নে 49 পায় পাইনে নাপায় ককচোন 49 আমি 7 গুণ 49 পাও তো 49 নহল 51 কব স্যার 51 পাই গলো এটা মৌলিক সংখ্যা নহয় 51 কিন্তু মৌলিক সংখ্যা নহয় কিয় নহয় 17 3 51 সো আমাৰ কি হৈ গল মৌলিক সংখ্যা নহয় 53 কিন্তু কত নাপায় কিয় কব পাৰিছো মই ডাইৰেক্ট কাৰণ মই 20 লৈকে নেওতা একদম হৰহৰকে একদম মাজৰ পৰা যুক্তি খুদে মই কব পাৰিম আপুনি যেতিয়ালৈকে নেওতা মুখস্থ নকৰিব তেতিয়ালৈকে কিন্তু আমাৰ এইবোৰ প্ৰবলেম থাকিব নেওতা মুখস্থ কৰক কেৱল মৌলিক সংখ্যাৰ ক্ষেত্ৰতে নহয় বাকি যিমান ক্যালকুলেশন আছে ম্যাথছ বোলা বস্তুটো আপোনাৰ ইজি হৈ যাব 20 লৈকে নেওতা মুখস্থ কৰক এইটোৱে শৰ্ট ট্ৰিক বেলেগ একো ট্ৰিক নাই সো নেক্সট আমাৰ 51 টো নহল 53 আমি কত নাপাও 53 লিখিম ঠিক আছে নেক্সট আমাৰ কি হ'ব 55 টো পাছৰ ঘৰত আছে নহব নেক্সট আমাৰ কিমান আছে 57 কব যে স্যার 57 মৌলিক সংখ্যা হয়নে 57 মৌলিক সংখ্যা নহয় কিয় নহয় জানেনে 19 3 গুণ 19 3 যা কিমান 19 3 যা 57 নেক্সট আমাৰ কিমান আছে 59 টো মৌলিক সংখ্যা হয়নে ককচোন 59 কিন্তু আমি কত বিচাৰি নাপাও টেবুল যি চাই আপুনি নেওতা টেবুলখন খুলি চাব 59 কিন্তু আপুনি কত বিচাৰি নাপাব 59 কত বিচাৰি নাপাব এইটা হল আমাৰ 60 তো আমি লবই নোৱাৰো 60 লৈকে লব দিছে হয়নে এইটা কি কৰি দিও এতিয়া যোগ কৰি দিও আমাক কি কৰিব দিছে যোগ কৰিব দিছে সমষ্টি মানে কি সমষ্টি মানে যোগফল ইংলিশত লিখি দিছে সাম ঠিক আছে যোগ কৰি দিও এখন কেনেকা যোগ কৰিব চাব ইজিলি যোগ কৰক এনেকা যে কৰিব যায় গন্ডগোল কৰি দিয়ে বহুত গন্ডগোল কৰি দিয়ে 10 বনাবলৈ চেষ্টা কৰক হাতে তিনিয়ে 10 হয়নে আকৌ হাতে তিনিয়ে 10 আকৌ 1 9 10 মানে কিমান কেটা 10 পালো এটো 10 এটো 10 এটো 10 কিমান পালো 30 ৰ এখন 0 লগাই দিও ওপৰত থাকে 3 এইখিনটা 10 বনাবলৈ চেষ্টা কৰক 6 10 পাই গলো হয়নে এই দুটা 10 হয়নে কিমান হল 20 আৰু মাজত কিমান থাকিল 8 মানে 20 কিমান হল 20 সরি 10 20 আৰু 8 28 মানে কিমান হল 280 মানে আমাৰ শুদ্ধটো কিন্তু হল আমাৰ শুদ্ধটো হল অপচন সি 280 কব যে স্যার আপুনি ইমান টাইম লগালে ভিডিওটো বনাবলৈ হয়নে এই ইমান সৰু কোৱেশ্চন আপুনি ইমান টাইম লগালে চাব বুজাবলৈ হলে কিন্তু অলপ সময়টো মই লমেই হয়নে আপুনি বুজিবলৈ সময়টো লওক ঠিক আছে তেনে আপোনালোকৰ কোৱেশ্চন থাকিল যদি মই 60 সরি
61 ৰ পৰা 80 লৈ 61 ৰ পৰা 80 লৈকে হয়নে 61 ৰ পৰা 80 লৈকে যিমান আমাৰ কি আছে প্ৰাইম নম্বৰ আছে এইবোৰৰ সাম কিমান হ'ব আপুনি কমেন্ট কৰি জনাব প্ৰশ্নটো চাব কি কৈছে 3,52,876 সংখ্যাটোৰ 5 আৰু 7 ৰ স্থানীয় মানৰ পাৰ্থক্য হল আমাক কি দিছে 3,52,876 এটা সংখ্যা দিছে আৰু এই সংখ্যাটোৰ পৰা 5 আৰু 7 ৰ স্থানীয় মানৰ কি ল'ব দিছে আমাক পাৰ্থক্য ল'ব দিছে হয়নে কোশ্চেনটো কিন্তু বহুত ইজি কিন্তু অলপমান খেলিমেলি হয় কি হয় যে আমি 0 বহাতে অলপমান ভুল কৰো হয়নে তো সহজ ট্ৰিকটো কি সহজ ট্ৰিকটো আপুনি ভালকে চাওক কেনেকৈ আপুনি সহজকৈ কৰিব যাতে স্থানীয় মানত আপোনাৰ 0 বহাতে কেতিয়াও ভুল নহয় ঠিক আছে কিন দিছে আমাক দিছে 3,5,2,8,7,6 হয়নে এখানে আপুনি লিখিলে হ'ব যেটা এক্সাম হলত কৰিব আপুনি কোশ্চেন পেপাৰতে সলভ কৰিব পাৰিব পেন্সিল দি কৰিলে কোশ্চেন পেপাৰতে সলভ কৰিব পাৰিব ঠিক আছে 5 টো দিছে আমাৰ 5 আৰু 7 ৰ লাগে 5 টো লিখি লিছো 5 ৰ পিছত যিমান কিটা সংখ্যা আছে এটা এটাকে 0 বহাই যাওক 2 ৰ কাৰণে 0 বহালো 8 ৰ কাৰণে 0 বহালো 7 ৰ কাৰণে 0 বহালো আৰু 6 ৰ কাৰণে 0 বহালো মানে 5 ৰ আমাৰ কি হয় 5 ৰ স্থানীয় মান কিমান হয় আমাৰ 5 ৰ স্থানীয় মান হল 50,000 the place value of 5 in this number কিমান হয় আমাৰ 50,000 ঠিক আছে নেক্সট আমাৰ কিমান আছে 7 হয়নে 7 টো এনেকৈ আহিব এনেকৈ আমি 7 টো এটা আহিব হয়নে আৰু 7 ৰ পিছত কেটা সংখ্যা আছে 6 তো বহাই দিলো ঠিক আছে আমাক কি কৰিব দিছে মাইনাস কৰিব দিছে মানে কি এই দুটাৰ আমাক কি ল'ব দিছে পাৰ্থক্য ল'ব দিছে হয়নে মাইনাস কৰি দিয়ক 0 পৰা 0 গলে কিমান 0 পৰা 0 গলে 0 0 পৰা 7 গলে মাইনাস কৰি দিয়ক এখিনি হয়নে সকলোৱে জানো এইটো মাইনাস কৰা আৰু 10 ৰ পৰা 7 গলে কিমান 3 বাকিখিনি আমাৰ ওলাই গল মানে আমাৰ শুদ্ধটো কোনটো হল আমাৰ শুদ্ধটো হল অপচন এ 4933 ঠিক আছে এই কোশ্চেনটো যদি মই মডিফাই কৰি কেনে কও যে আপুনি 5 ৰ জায়গাত মই দিছো আপোনাক 3 5 ৰ জায়গাত কিমান দিছো 3 5 ৰ জায়গাত 3 বহাই 3 এখিনি যদি মই 3 বহাও 3 আৰু 7 ৰ স্থানীয় মানৰ পাৰ্থক্য কিমান হ'ব এটো আপুনি কমেন্ট কৰি জনাব